এইবাৰ গাবলৈ লৈছোঁ অন্যতম অতি জনপ্ৰিয় গীত বিশেষকৈ আমাৰ ডেকাসকলৰ বাবে ল'ৰাবোৰ আছেনে খাৰে আছেনে নাই হেণ্ডসাম ল'ৰাবোৰ আছেনে নাই হাতে হাতে মোবাইল আছে এইবাৰ মোবাইলৰ ফ্লেছ লাইটবিলাক যদি অকণমান অন কৰি লয় ভাল লাগিব সকলোৱে সুন্দৰ জনপ্ৰিয় গীত সকলোৱে শুনা গীত থিয়েটাৰত গাইছিলোঁ ৰাষ্ট্ৰীয় থিয়েটাৰত গোৱা আপোনালোকৰ মুখে মুখে থকা এটি গীত আৰু আমাৰ বাইদেউসকলে ঠাণ্ডাত একদম ধুনীয়াকৈ শ্বল লৈ মেৰিয়াই ভালকৈ বহি আছে শ্বলৰ পৰা হাতকেইখন উলিয়াই কিন্তু হাত চিপৰি দিব লাগিব দেই গীতৰ তালে তালে বাইদেউসকল সাজুনে এইবাৰ আমাৰ ছোৱালীবোৰ সাজুনে নাই এতিয়া আহিছিলোঁ ইয়াত উপস্থিত হৈছিলোঁহি তেতিয়া মোক অহাৰ লগে লগে কৈছিলে বাইদেউ এই গীতটো গাব দেই আচলতে এই গীতটো সদায় গাওঁ আৰু আমাৰ সকলোৰে প্ৰিয় গীত আমি নতুন ধৰণে গাইছিলোঁ এটা অনুষ্ঠানত আপোনালোকৰ মৰমত আপোনালোকৰ সহযোগত গীতটোৱে নতুন ৰূপত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল সেই সুন্দৰ গীতটোকে গাবলৈ লৈছোঁ সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ সহযোগ কৰিবনে পুনৰ